হেল্ল' গাইজ, প্ৰথমতে মই সকলোকে নমস্কাৰ জনাইছোঁ। চাওঁতে বিহুটো পালেহি। আগত বিহু ঘৰৰ চোতালত আছিল, তাৰপিছত মঞ্চলৈ গ'ল, মঞ্চৰ পৰা গৈ নগৰ চহৰ পালেগৈ। তাকেই আহঁতৰ তলৰ বিহু আপোনালোকে চাওক। এয়া প্ৰস্তুতিহে মাথো, তেওঁলোকে বহুত চেষ্টা কৰিছে বিহু যোৱা ভাল হওক বুলি। গতিকে আপোনালোকে চাই থাককচোন বাৰু। চেমনীয়া হুঁচৰি একদম সুন্দৰ পৰিৱেশন কৰি আছে, আপোনালোকে চাই থাকক। এইসকল চেমনীয়া শিল্পী হয়, এখেতলোকে এই বিহু আৰম্ভ কৰি আছে। ইয়াত চাওক। বখি লৈ দেউতাই অ আমাৰ বিহু কণী চাই, আমাৰ বিহু কণী চাই নামে পাতি ওলাবলৈ চাইছো, ঐ আমাক নধৰিব দাই।
একো নাই এয়া শিকিছে মাথো গতিকে ভুল হ'বই আৰু ন গতিকে চাওঁচোন তেওঁলোকে বহুত চেষ্টা কৰিছে